গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি একচুৱেলি ওলাইছোঁ মানে ৰুডিৰ এক্সামৰ ৰিজাল্ট দিব আজি। চ' কি বুলি ক'ম মানে ফাৰ্ষ্ট এক্সামৰ ৰিজাল্টটো কেনেকুৱা বা হয় কি হয় চাওঁচোন। ওলাইছোঁ এতিয়া 11টা বজাত মাতিছে। চ' এইবাৰ সি নাৰ্চাৰী ক্লাছৰ পৰা KG ক্লাছলৈ পাব। ধৰক এক্সাম বুলি ক'লে চব এক্সামেই মেটাৰ কৰে, ৰাইট? চ' নাৰ্চাৰী হওক KG হওক এক্সাম এতিয়া সিহঁতৰ লেভেলততো এইটোৱে হাৰ্ড হয়। চ' ধুন কি হয় আজি 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 আমি ক'ত যামনো? স্কুল কেলে? দেখো চাব মিছে ৰাইটকে লিখিছে নে ৰাইটকে লিখিছে নাইতো চাব, বাট তুমি যদি এতিয়া পাছ কৰা তোমাকতো KG ক্লাছত দি দিব, হয়নে? হয়। চ' ব'লা, টাইম হৈ গ'ল, যাওঁ। বহুত মানে বাহিৰত ইমানেই ধূলি চ' মাস্কখন সদায় লগত লোৱাটোৱে ভাল। চ' মই তেন্তে ওলাওঁ এতিয়া। এইখন মাস্কখন মোৰ বেগতে থাকে, চ' এবাৰ ক্ৰছ চেক কৰি লৈছোঁ। চ' ঠিক আছে, তেনেহ'লে মই স্কুলৰ পৰা আহোঁগৈ আৰু আপোনালোকক জনাম কেনেকুৱা হ'ল কি হ'ল। আজিৰ দিনটো ব্লগটো সম্পূৰ্ণ চাই থাকিব। আজিকালি হণ্ডা চিটি নোলায় ন? হণ্ডা চিটি নোলায়? চ' আমি এতিয়া ৰুডি স্কুল আহি পাই গ'লোঁ আৰু ৰিজাল্টটো লওঁ। আজি বহুতেই ভিৰ হৈছে, কাৰণ চব ক্লাছৰে ৰিজাল্টবোৰ আজি দিছে। আৰু ইয়াৰ ক্লাছ মিছে ৰিজাল্টটো দিছে। এইখন ৰিজাল্টৰ শ্বীটখন সি 100%তে পাইছে। চ' A1 পাইছে, বহুত ভাল হ'ল তাৰ ৰিজাল্টটো। চ' আমি এটা সৰু চেলিব্ৰেশ্যন কৰোঁ বুলি ভাবিলোঁ। ইয়াত কেকছ ল'লোঁ, এতিয়া আমি ঘৰলৈ যাম। আমি ল'ব আৰামছে নামিব। এয়া মা আহিছে, ভাইটি আহিছে আৰু আমি এতিয়া চবেই মিলি কেক কাটিম। স্মল চেলিব্ৰেশ্যন এটা আমি ৰাখিছোঁ ঘৰতে। ওলাবই লাগিব চাওঁ দেখাই দিয়া এইফালে। আজি দেখিলে ৰিজাল্টটো আনিলোঁ ৰুডিৰ। তাৰ এক্সামৰ সময়ত একচুৱেলি বহুত গা বেয়া আছিল।